হেল্ল' বন্ধু বান্ধৱীসকল, যদি আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ ফৰ্মখন এপ্লাই কৰিছিল তেনে আপোনালোকৰ মোবাইলত যদি এনেধৰণৰ মেছেজ আহিছে তেনেহ'লে আপোনালোকে কি কৰিব লাগিব সম্পূৰ্ণ ভিডিঅ'টো চাওক। মই এই ভিডিঅ'টো সম্পূৰ্ণভাৱে মই বুজাই দিছোঁ। মেছেজটো অহাৰ পিছত আপোনালোকে কি কৰিব লাগিব। যদি মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তাৰ বাবে আপোনালোকে যিকোনো ব্ৰাউজাৰত যাব, তাত গৈ চাৰ্চ কৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ, নহ'লেও আপোনালোকে CMAA আছাম গভৰ্ণমেণ্টত চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অফিচিয়েল পেজটো আপোনালোকৰ ইয়াত এনেকৈ অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত আপোনালোকে ইয়াত ছাইডত দেখিব লগইন বুলি যিটো অপশ্যন দেখিব, সেই লগইন অপশ্যনটো আপোনালোকে ক্লিক কৰিব লাগিব। কাৰণ প্ৰথম আপোনালোকে লগইন হ'ব লাগিব। তো আপোনালোকে মেছেজটো কি কাৰণে আহিছে মই বুজাই দিম আপোনালোকক। প্ৰথম আপোনালোকে লগইন হ'ব। লগইন অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো এটা নতুন পেজলৈ আহিব। তাত অহাৰ পিছত আপোনালোকৰ পেজটো এনেকৈ অ'পেন হ'ব। এনেকৈ অ'পেন হোৱাৰ পিছত আপোনালোকৰ যিটো মোবাইল ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছিলে, যিটো মোবাইল নম্বৰ দিছিলে, সেই মোবাইল নম্বৰটো ইয়াত আপোনালোকে যিটো মোবাইল নম্বৰ প্ৰথম ব্যৱহাৰ কৰিছিলে সেই মোবাইল নম্বৰটো ইয়াত এণ্টাৰ কৰিব লাগিব। তাৰপৰা যদি আপোনালোকৰ পাছপৰ্টটো মনত আছে, পাছপৰ্টটো এণ্টাৰ কৰি পিনি লগইন অপশ্যনত ক্লিক কৰিব। যদি পাছপৰ্টটো মনত নাই তেনেহ'লে যিটো মোবাইল নম্বৰ আছিলে সেই মোবাইল নম্বৰটো দি যিটো কেপচাৰ আহিব, সেই কেপচাৰটো অহাৰ পিছত আপোনালোকে চেণ্ড OTP ক্লিক কৰিব। মই যিজন ব্যক্তিৰ এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰৰ মেছেজটো অহাৰ পিছত মই যিজন ব্যক্তিৰ এতিয়া তেখেতৰ ফৰ্মখন ডাউনলোড কৰিম, কিহৰ ফৰ্ম মই আপোনালোকৰ ভিডিঅ'টো শেষত দেখাম। তো মই তেখেতৰ পাছপৰ্টটো যিটো দিয়া আছিলে সেই পাছপৰ্টটো পাহৰিছে, সেইটো কাৰণে মই যিটো OTP ব্যৱহাৰ কৰিম। তো আপোনালোকে যিটো মোবাইল নম্বৰ আছিলে বা আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ দিছিলে তাত সেই মোবাইল নম্বৰটো প্ৰথম আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকে এণ্টাৰ কৰিব। এণ্টাৰ কৰি দিয়াৰ পিছত আপোনাৰ যিটো লগইন উইথ OTP যিটো অপশ্যন থাকে সেই OTPটো মানে তাত চিলেক্ট কৰিব। যদি আপোনালোকৰ পাছপৰ্টটো মনত নাই, সেই পাছপৰ্টটো তাত আপোনালোকে যিটো কেপচাৰ আহিব সেই কেপচাৰটো এণ্টাৰ কৰি দিয়াৰ পিছত চেণ্ড OTP যিটো অপশ্যন থাকিব সেই চেণ্ড OTPত আপোনালোকে ক্লিক কৰি দিব। চেণ্ড OTPত ক্লিক কৰি দিয়াৰ লগে লগে যিটো মোবাইল নম্বৰ দিছিলে তাত আপোনালোকৰ এটা OTP যাব। সেই OTPটো আপোনালোকে ইয়াত ফিল আপ কৰি ছাবমিট OTP যিটো আছে সেই ছাবমিট OTPত ক্লিক কৰিব লাগিব। তো আপোনালোকে যিটো মোবাইল নম্বৰ দিছিলে তাত আপোনালোকৰ 4টা সংখ্যা OTP যাব। সেই OTPটো শুধৰণিকৈ ফিল আপ কৰিব। শুধৰণিকৈ ফিল আপ কৰি দিয়াৰ পিছত আপোনালোকৰ যিটো ছাবমিট OTP ওলায় সেই OTPটোত আপোনালোকে ফিল আপ কৰিব লাগিব। যদি মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি কিবা বুজি নাপায় তেনেহ'লে কমেণ্ট কৰি জনাব। তো মই ইয়াত OTPটো ফিল আপ কৰি ছাবমিট বটনটোত ক্লিক কৰিম। ছাবমিট বটনটো ক্লিক কৰি দিয়াৰ পিছত প্ৰথম আপোনাৰ যিখন ফৰ্ম ফিল আপ কৰিছিলে সেই ফৰ্ম ফিল আপৰ আপোনাৰ নামটো আহি যাব। নামটো অহাৰ পিছত যিখন প্ৰথম আপোনাৰ ফৰ্ম ফিল আপ কৰিছিলে সেই ফৰ্মখনটো কি ধৰণে ফিল আপ কৰিছিলে তাত আপোনালোকে ডাউনলোড কৰিব পাৰিব। 2 নম্বৰ আপোনালোকৰ যিটো আপোনালোকৰ ধৰক আপোনালোকৰ যিটো আপোনাৰ প্ৰজেক্টটো ৰিপৰ্ট আপলোড দিছিলে তাৰ তলত আপোনালোকে ক্লিক হিয়াৰটো ডাউনলোড অপশ্যন বটন এটা থাকিব। তাত আপোনালোকৰ যিটো এডমিট আহিব, এটা এডমিট অহাৰ পিছত এইটো এডমিটটো আপোনালোকে ডাউনলোড কৰিব। ডাউনলোড কৰি এডমিটটো চাব আপোনালোকৰ কোন তাৰিখে আপোনালোকৰ যিটো এক্সাম আছে বা কিবা আপোনালোকৰ যিটো এক্সামৰ ডেট আৰু যিটো ভিলেজ হয় সেইখন আপোনালোকে ইয়াত এই মেছেজটো এইটো কাৰণে আহিছে যে আপোনালোকৰ যিটো এক্সাম দিবৰ বাবে আপোনালোকৰ এড্ৰেছটো দিয়া হ'ব। তো আপোনালোকে এখন প্ৰিণ্ট কৰি ৰাখিব আৰু যিটো এড্ৰেছত আপোনাৰ এক্সাম দিবলৈ মাতিব তালৈ যাব। আজি ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো এইটোৱে আছিলে। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ ফৰ ৱাচিং।